হেল্ল' বন্ধুসকল, মই এটা নতুন ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ আমাৰ গোলাঘাটৰ তথা অসম বিখ্যাত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ। সকলোৱে কয় তালৈ গ'লে বেলেগ ধৰণৰ অনুভৱ হয়। আজি সেই অনুভৱটো নিজেই ল'বলৈ গৈ আছোঁ। আহকচোন চাওঁ। প্ৰথমতে আমাৰ গাড়ীখন ধুনীয়াকৈ পাৰ্ক কৰি ল'লোঁ। তাৰপিছত আৰু ধুনীয়াকৈ ওলাই গৈছোঁ। এয়া দেখিছেনে কিমান যে দোকানবিলাক আছে নহয়নে? তাৰপিছত দেখিছে ইমান ধুনীয়া চাফা কৰি ৰাখিছে নহয়নে? তাৰপিছত এয়া হৈছে আমাৰ গেটখন। গেটৰ কাষতে আছে যিখন, সেইখন হৈছে অতিথিশালা। কোনোবা যদি বাহিৰৰ পৰা আহে তেনেহ'লে তাত মানে থাকিব পাৰে। আৰু গেটৰ দুইফালে দুটা ধুনীয়া ধুনীয়া হাতীয়ে বনাই দিয়া আছে। তাৰপিছত দেখিছে মানুহবিলাক একদম অহা যোৱা কৰি আছে। আমি ৰাতিপুৱাই গৈছিলোঁ অৱশ্যে, তথাপিও তাতকৈ আগতেই আহি মানুহবিলাক ঘূৰি গ'লেই দেখিছেনে? আৰু ইমান ধুনীয়া সেউজীয়া পৰিৱেশ নহয়নে? তাৰপিছত এইবিলাক দেখিছেনে ব্লক ইটা দিয়া আছে। তাৰপিছত এইখন হৈছে গেটখন, আকৌ এখন নতুন গেট, শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ লিখা আছে। তাৰপিছত আমি সেৱা চাকি জ্বলাবলৈ তাৰ ধুনীয়াকৈ ভৰি হাতকেইটা ধুই ল'লোঁ। এইটো হৈছে মুখ্য নামঘৰ ভাগ। ইয়াতে মণিকূটটো আছে। ইয়াতে গোটেই দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে নাম লৈ থাকে ভক্তগণে। ইয়ালৈ যদি কোনোবা ভক্ত আহিব বিচাৰে তেনেহ'লে ৰাতিপুৱা 5 বজাৰ পৰা ৰাতি গধূলি 7 বজাৰ আগে আগে আহিব পাৰে। আপোনালোকে ধুনীয়াকৈ চাকি জ্বলাব পাৰে আৰু আশীৰ্বাদ ল'ব পাৰে ভগৱানৰ। এয়া হৈছে বন্তি প্ৰজ্বলন গৃহ। ইয়াতে প্ৰথমতে আচলতে চাকি জ্বলোৱা হয়, সেৱা কৰা হয় দেই। ইয়াতে ধুনীয়াকৈ মানুহবিলাক আহিছে। দেখিছেনে কিমান যে চাকি জ্বলাই, সকলোৱে চাকি জ্বলাই থৈ গৈছে। দেখিছে ইমান ভিৰ লাগি আছে নহয়নে? সেয়া চাওকচোন কিমান ভিৰ লাগি গৈ আছে। তাৰপিছত আমি দান প্ৰাপ্তত কিবা এটা দিলোঁ। ইয়াতে লিখা আছে বিশ্বাসে আনন্দ দিয়ে, প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে ওচন। তাৰপিছত হৈছে এয়া নামঘৰৰ পুখুৰীটো। ইয়াতে বোলে হাজাৰ হাজাৰ মাছ আৰু কাছ পোৱা যায়। কেইবছৰমানৰ আগতে বোলে 50 কেজি ওজনৰ কাছ পোৱা গৈছিলে। ইয়াতে কণী কাছই কণী পাৰিবলৈও সুবিধা কৰি দিয়া হয়। দেখিছেনে ইমান শান্ত পৰিৱেশ, একদম মন প্ৰফুল্ল হৈ গৈছে। তাৰপাছত এয়া হৈছে মেইন মণিকূটৰ নামঘৰ ভাগ। মণিকূটটো ইয়াতে আছে ধুনীয়াকৈ। ইয়াতে সকলোৱে সেৱা কাঢ়ে, নাম লয়। তাৰপিছত আমি সেৱা চেৱা কাঢ়ি ওলাই আহিলোঁ আৰু চব হৈ গ'ল। দেখিছেনে কিমান দোকান চোকান আছে একদম। তাৰপিছত কেইখনমান ফটো মাৰিলোঁ আকৌ প্ৰমাণ হিচাপে। বাই।